নমস্কাৰ জনাইছোঁ বালাবাৰী বয়ছ ইউটিউব চেনেলৰ সমূহ সদস্যলৈ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কোহিনীৰ ষ্টুডিঅ'ৰ পৰা। মানে কিবা বেনাৰ এখনৰ কাম আছিল, সেই কামটো কৰাৰ কাৰণে ইয়াত আহি গ'লোঁ। চাই থাকক ভিডিঅ'টো। ষ্টুডিঅ'ত মই যোৱা আপোনালোকক দেখিছিলোঁ, তাৰ পৰা মই আহি গ'লোঁ। আহি কিনে মানে এইফালে আমাৰ মানে ভলতে আজি চাহ খুৱাব খুজিছে, নৱজিত দাই চাহটো খুৱাব আকৌ নাই, এই চাহটো খুৱাবহি। সেইকাৰণে মানে মই ৰখি গ'লোঁ, ক'লে কি চাহটো খাই কিনে যা। সেইকাৰণে মই চাহটো খাবলৈ ইফালে আমাৰ পিলিও আহি গৈছে। পিলি আহ ইফালে, তাহলে পিলি বেটাৰী লৈ কিনে আহি গৈছে পুৰা আলাম চালাম মাৰি একদম। পিলি শুনা বোলে, শুনা ইফালে ভাড়া কিমান মান লাগে? ৰাতিপুৱা 5টা বজাতে ওলাই গৈছে ঘৰৰ পৰা। এই ভাড়া কিমান মাৰিছে এতিয়া ক'ব আমাক? হা কিমান ওলছে হাজিৰা? হা 300 টকা দিনটোত মাত্ৰ। সাবস্ক্রাইব করে দিবি, সাবস্ক্রাইব করে দিবি। আৰু ইও এটা ইউটিউব চেনেল খুলিব খুজি আছে। তাৰমানে নামটো কি হ'ব ইউটিউব চেনেলটো? কাকু রেকর্ড খুলছিল মানে সাবস্ক্রাইবার 60টা মান হয়েছে। নতুন মোবাইল লৈ ফেলে মোবাইলটো দেখাই দিওঁ। মোবাইলটো দেখাই দিওঁ। দামী বেছি আমি মোবাইলটো ল'লোঁ, লৈ কিনে চেনেলটো আনিব পৰা নাই। কেনেকৈ আনিম তেতিয়া? আৰু মই এটা কথা কওঁ ইয়াৰ মাজতে আপোনালোকক, যে আপোনালোকে হয়তো ভাবিব পাৰে যে ই ঘৰৰ এগলা চলি বেটাৰী চলোৱা ব্ৰইলাৰ দোকান কিবা। তাৰমানে মোৰ ভিডিঅ'টো হৈছে মোৰ লাইফষ্টাইলৰ ওপৰত। মই ক'ত গৈছোঁ, কি খাইছোঁ, কেনেকৈ আহিছোঁ, তাৰ ওপৰতে মই ভিডিঅ'টো বনাওঁ। আৰু যদি আপোনালোকে সেই ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে চাব, আৰু যদি সেই ভিডিঅ' চাই বেয়া পায় তেতিয়াহ'লে নাচাব। মোৰ ক'ব লগা একো নাই, কি কয় হয় নহয়? যদি ভিডিঅ'টো চাই কিনে মোৰ ভাল লাগে চাব, বেয়া লাগিলে চাব নালাগে, কাটি দিব। অঁ চাই যদি চাব, আছে ভিডিঅ' নাই আমাৰ লাইকটো কৰি দিব, সাবস্ক্রাইব কৰি দিব। যদি ভাল লাগে, ভাল লাগে সাবস্ক্রাইবটো কৰি দিব। আৰু বেয়া লাগিলে ভিডিঅ' কাটি দিব, আমাৰ আপত্তি নাই। আমাৰ ভিডিঅ' হৈছে লাইফষ্টাইলৰ ওপৰত। আমি গাঁৱলীয়া চলি এখন আমাৰ গাঁও ইফালে দেখি এইটো ৰাস্তা দি সোমাই গ'লে মানে এইফালে ধমধমাৰ পৰা অহা এইটো ৰাস্তাটো, আৰু এইফালে আপোনাৰ তামোলপুৰৰ পৰা অহা ৰাস্তাটো, তাৰ মাজতে আমাৰ এই ৰাস্তাটো সোমাই গৈছে। এইটো ৰাস্তাটো সোমাই গ'লে অলপ যায় আমাৰ ঘৰ, মাটিৰে ঘৰ, খেৰি ঘৰ এটা আছে, তাতে থাকোঁ আমি। আমি গাঁৱৰ চলি এং কৰি ভিডিঅ' চিডিঅ' বনাই থাকোঁ। যদি চাই ভাল লাগে চাব, বেয়া লাগিলে নাচাব। আৰু বাকী ইফালেদি আমাৰ মাথোৱাৰী কাম চলিব কেইদিনমান পিছত, এইটো চাইডেদি যিহেতু মাথোৱাৰী কাম চলিব। কাম মোটামুটি আৰম্ভ কৰিবই আৰু দেখাম আপোনালোকক। মই ইয়াৰে আগৰ ভিডিঅ'টো কৈছিলোঁ না মাথোৱাৰী কিবা চাব যোৱা বুলি, আৰু 2-3 মাহ পিছত হ'বই। আৰু ইফালে দেখি ইফালে মই দেখাই আছোঁ আপোনালোকক এটা বস্তু, ৰ'ব। এখন আছে হলৰ দোকান, এই দোকানী হলৰ দোকানী, এই চাওক কি ধুনীয়া গেলামাল দোকান এখন আমাৰ মানে একদম চকতে আছে এখন এই দোকানখন। আহিব এই দোকানত, মোৰ নাম কৈ দিলে কিবা ফ্ৰীতে খাব দিব আপোনালোকক। মই ফ্ৰীতে খাব নিদিলে আপুনি 10 টকা দি চিংৰা খুৱাই কিনে আধা খাব, আধা আপুনি খাই যাব, আহি যাব। সেইটোৱে মেইন বস্তু। আৰু এইফালে আছে কলিতাৰ দোকান। কলিতাৰখন অলপ সৰু দোকান, তথাপিও ধুনীয়া আৰু চলি থকা টিপটপ। আমাৰ ইণ্টাৰেষ্টিং কথা এটা কওঁ, আমি আপোনাক নাপাওক, পেট্ৰল কিন্তু পাব ইয়াতে। পেট্ৰল তাতে আছে, পেট্ৰল এইফালে দোকানবিলাকত আছে পেট্ৰল। মানে বেলেগ বস্তু বা আপোনালোক পেট্ৰল কিন্তু পাব। বুজি নাই ভালকে? ভালকে ক। ই তাৰমানে এটা ইয়াৰ ব্ৰইলাৰ দোকানৰ ভিডিঅ' দিয়াৰ পিছত এই ভিডিঅ'টো বৰ ভাইৰেল মাৰিছে, অলপমান 2000 মান মানুহ চাইছে। এতিয়া সি নিজে ইউটিউব চেনেল খুলিব। দে ক কি খুলবি? হেলা বাদ দি, কি খুলবি? কি খুলবি তই? ইউটিউব চেনেল কি নাম দিবি? কি নাম দিবি? ব্ৰইলাৰ ব্ৰইলাৰৰ কটিছোঁ চেনেলৰ নাম চাব আপোনালোকে। ই দিব ফাল্টু চেনেল হয়। কি দিবি? কি এতিয়া কণ্টেণ্টটো কি হ'ব? ট্ৰেজেডি ব্ৰেণ্ডেড ভিডিঅ' দিব। চাব আপোনালোকে। এই চেনেলৰ নামটো মই কৈ দিম বাৰু নেক্সট ভিডিঅ'ত। তোমাৰ চাহ আনিছ? কি আনিছ চাহৰ লগত? চিঙৰা চাহ আৰু চিঙৰাটো চাওঁ খাবা দে, ভাল থ। বঢ়িয়া বঢ়িয়া চিঙৰা লৈ আহিছে। এইফালে চাহ আৰু চিঙৰা খাই লওঁ, খাই কিনে ঘৰত যাম। বাকী ঘৰত দেখাইছোঁ আপোনালোকক। ইফালে মই নলবাৰীৰ পৰা আহি পালোঁ। আহি পাই কিনে ঘৰত দেখা পালোঁ মায়ে কিবা এটা বস্তু বনাইছে। আপোনালোকক দেখা পাব, আপোনালোকে খাই নাই এগলা বস্তু চাওকচোন। এইটো হৈছে বগা চিৰাটো, আৰু বগা চিৰাটো চেনি তেনি দি নিমখো দিছে। কি দিছে? অকল চেনি, পানী চেনি দিয়া নাই। চেনি দি কিনে চিৰাটো চাওকচোন কেনে আনিছে। খাই খুব মজা লাগে। মইতো বিৰাটেই ভাল পাওঁ খাই কিনে। চাওক কেনেকৈ মানে আপোনালোকে শিকি লওক, ঘৰত ট্ৰাই কৰি চাব, ভাল লাগে খাই। ঘৰত দেখি আছে গাখীৰ, চাহ খাম এতিয়া। গাখীৰ গৰম হৈ আছে, চাহৰ লগত এই বস্তুটো খাই বেলেগ মজা এটা, আৰু ট্ৰাই কৰি চাব আপোনালোকে। আপোনালোক কবিতা গাই শুনি দিছিল লেকচা, আজি আৰু কবিতা এটা গাব। কবিতা এটা গা।
এই দে কবিতা এটা গা। হাই গাইস, আমি আজি ধুনীয়া এটা কবিতা আবৃত্তি গাবলৈ ওলাইছো। ৰান কবিতাটোৰ নাম হ'ল ঢোল খোল পেঁপা। অঁ ঢোল খোল পেঁপা হাৰমনিয়াম তবলা পঢ়ালি লৈ আহি তুমি বজাবলৈ শিকিলা। গুৰুক প্ৰণাম কৰিবা, বাইদেৱে যি কয় তাকে পালন কৰিবা। মা দেউতা পাহৰি গৈছ নেকি? ভাত খাবা, ৰুটি খাবা আৰু খাবা চিৰা। হাত মুখ ধুই উঠি পঢ়িবলৈ যাবা। বঢ়িয়া। মাৰ কথা শুনিবা, দেউতাৰ কথা শুনিবা। মা দেউতাই যি কয় তাকে পালন কৰিবা। এতিয়া ক যদি ভিডিঅ'টো চাই ভাল লাগে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক সাবস্ক্ৰাইব কৰি দিবা। বাই 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 হাতে দিদি বাই বাই। এইবাৰ আমাৰ তৰমুচে এটা কবিতা গাব। কবিতা গাবি নে বিহু গাবি? ইফালে চা কি গাবি তই? অ ফুল চিতা দেগা অ ফুল নুফুলনো কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। নাহাৰ গাইগা অ গৰু আগ খাও কিয়, আজি গৰু মইনো নিদিম কিয়। পিলি আৰু আমি মানে ঘৰত আহি গ'লো। এতিয়া কি ভাত খালা নেকি? এতিয়াতে কিয়া হা পিঁয়াজেদি খাইছ? গঞ্চি চাওঁ কেনে ঘন পিঁয়াজেদি খাইছি। ভাত চাত খাই আহি গৈছে পিলি। এতিয়া কি লাগব? ব্ৰইলাৰৰ মাংস আছে, ব্ৰইলাৰৰ মাংস আছে নেকি? মাংস দি কোনে পেঁচ খায়? মই খাওঁ মানে পেঁচটো খাই ভাল পাওঁ। হয় নেকি? বোলে পিলি আহি গ'ল চিফন দিবা। চিখৰ খাব এতিয়া। চাহ আপোনালোকে বেয়া বস্তু অলপ কমকৈ খাব। চাহ আপোনালোকে গাইছ খাব চিকৰটো খাব, কিন্তু লিমিটত খাব মানে বহুত বেয়া বস্তু। ইফালে মই আহি গ'লোঁ কণীটো ভাজাৰ কাৰণে। মানে কণীটো ভাজি ভাতটো খাই দিব লাগে, দুপৰীয়াৰ ভাতটো। তো বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাকী নেক্সট ভিডিঅ'ত লগ পাম আকৌ। আজিৰ কাৰণে আহিছোঁ। বাই বাই, ধন্যবাদ।